हेलो फ्रेंड्स आशा करूँ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো মই আজি আপোনালোকৰ মাজত লৈ আহিছো নতুন এটা ভিডিও আশা কৰো আপোনালোকৰ ভিডিওটো ভালে লাগিব আজিৰ ভিডিওটো হল এডমিশন ফৰ্ম কেনেকৈ ফিল আপ কৰে সো এতিয়া এই সময়টো হল এডমিশনৰ ফৰ্ম ফিল আপ কৰা সো বহুতে আছে যে নিজৰ লৰা ছোৱালীক স্কুলত দিয়াৰ যেটো ফৰ্মখন ফিল আপ কৰিব নোৱাৰে বেলেগৰ ওচৰত যাবলৈও লাজ পায় সো মই জানো সকলোৰে হাতে হাতে মোবাইল ফোন আছে সো আপোনালোকে বেলেগৰ ওচৰত নুজুৱাকৈ থাকি নিজৰ ঘৰতে নিজে ফৰ্মখন ফিল আপ কৰিব পাৰিব সো সেই কাৰণে মই ভিডিওটো লৈ আহিছো আপোনালোকৰ ওচৰত আপোনালোকে মাত্ৰ ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে যিসকলে নাজানে তেওঁলোকক কৈছো আৰু যিসকলে জানে তেওঁলোকক মই কোৱা নাই সো আপোনালোকে ভাবিব পাৰে যে এই ফৰ্মখনটো সকলোৱে ফিল আপ কৰিব পাৰে সো মই তেওঁলোকক কৈছো এটো নজনা বিলাকৰ কাৰণেহে মই ভিডিওটো লৈ আহিছো সো ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক এইটো হল নতুন ফৰ্ম এনেকুৱা ধৰণৰ ফৰ্ম মানে স্কুলৰ ফৰ্ম আৰু এই ফৰ্মখন বৰপেটা ৰোডত যেটো আৰ্যভট্ট একাডেমি আছে তাৰে ফৰ্ম সো আপোনালোকে চাই থাকক এক নম্বৰত আছে নাম মানে ষ্টুডেন্টৰ নাম সো মই ষ্টুডেন্টৰ নাম লিখি আছো সব এক নম্বৰত মই নাম লিখিছো আৰিশ ৰহমান ইয়াতে আৰিশটো ফাৰ্স্ট নাম যেটো লিখিছো তাৰ পিছত এটা কি কৰিছো গেপ ৰাখিছো এটা গেপ ৰাখি তাৰ পিছত ৰহমানটো মানে টাইটেলটো লিখি দিছো সো আপোনালোকে এনেকৈ ফিল আপ কৰিব নেক্সট আছে 2 নম্বৰত আছে ডেট অফ বাৰ্থ মই ডেট অফ বাৰ্থটো লিখি দি আছো এছক 2 নম্বৰত ডেট অফ বাৰ্থটো মই ডেট অফ বাৰ্থটো লিখি দিছো আপোনালোকে লিখি দিব জন্মৰ তাৰিখটো আপোনাৰ বাচ্চাৰ জন্মৰ তাৰিখটো লিখি দিব বাচ্চাৰ নাম বাচ্চাৰ জন্মৰ তাৰিখ সো মই আৰু এটা কথা ক'বলৈ পাহৰিছো ইয়াতে আছে ফিল আপ ইন ক্যাপিটাল লেটাৰ্স মানে আপুনি যে যিখিনি ফৰ্মখন ফিল আপ কৰিব ক্যাপিটাল আখৰেৰে লিখিব সো ইয়াতে ফটো লাগিব 3 নম্বৰত আছে মাদাৰ টাঙৰ অৰ্থ হৈছে আপোনাৰ বাচ্চা ঘৰত কি ভাষা কয় সো হেইটো লিখিব লাগিব আপুনি যদি বেঙ্গলী হয় তেনেহলে বেঙ্গলী আৰু এছামিছ হলে এছামিছ ইংলিশ কলে ইংলিশ হিন্দী কলে হিন্দী যেটো কয় মানে ঘৰত আপোনাৰ মাতৃভাষাটো কি হেইটো লিখি দিব সো মই এটো নিলিখো এটো এনে থৈ দিলো 4 নম্বৰত আছে ৰিলিজনটো কি হ'ব মই ইয়াতে ইছলামটো দি দিছো ইছলাম সো আপোনাৰ যেটো হয় হিন্দু হলে হিন্দু দি দিব যি হয় আৰু ধৰ্মটো এটা নহয় বেলেগ আৰু নেশনালিটি ইণ্ডিয়ান 6 নম্বৰত আছে কাষ্ট টিক অন দা কাৰেক্ট ওয়ান জেনাৰেল ওবিসি এসসি সো ইয়াতে আপুনি যেটো কাষ্টৰ হয় হেতুত আপুনি টিক মাৰ্ক দি দিব এটো মই এটো জেনাৰেলটো দি দিলো আপোনাৰ যেটো হয় হেতুত আপোনালোকে টিক মাৰ্ক দি দিব নেক্সট আছে 7 নম্বৰত আছে ফাদাৰ্স নেম মানে দেউতাৰ নাম সো বাচ্চাৰ দেউতাৰ নামটো লিখি দিব সব মই 7 নম্বৰত বাচ্চাৰ নামটো মই লিখি দিছো আৰু এডুকেশন বাচ্চাৰ যেটো দেউতা মানে বাচ্চাৰ দেউতাকৰ এডুকেশন মানে কিমান লৈকে পঢ়িছে হেতু লিখি দিব মই ইয়াতে 10th দি দিলো আপোনাৰ যিমান হেতু লিখি দি দিব অকুপেশন এটো মানে বাচ্চাৰ দেউতা কি কাম কৰে হেতু বিজনেসম্যান হলে যি মানে যেটো আপোনালোকৰ যাৰ যেটো হেতু লিখি দিব সব ভিডিওটো চাই থাকক পাহৰি গলো সৰি BUSINESS বিজনেস সো আপোনাৰ হাজবেন্ড যেটো কাম কৰে বা হেতু দি দিব 9 নম্বৰত আছে মাদাৰ্স নেম মানে বাচ্চাৰ মাৰ নাম সো বাচ্চাৰ মাৰ নামটো লিখি দিব মই এটো লিখি আছো সো মই 9 নম্বৰত বাচ্চাৰ মাৰ নামটো লিখি দিছো ইয়াতে এতিয়া আছে এডুকেশন মানে বাচ্চাৰ মায়ে কিমান লৈকে পঢ়িছে হেতু মোৰ এটো দি দিলো BA সৰি ক্যাপিটাল দিব লাগিব BA পাস বুলি দি দিলো সো বাচ্চাৰ মায়ে কি কাম কৰে হেতু হাউসৱাইফ
সো আপুনি যেটো কাম কৰে হেতু লিখি দিব মানে জুনে যেটো কাম কৰে হেতু লিখি দিলে হল এতিয়া আছে পার্মানেন্ট এড্রেস 11 নম্বৰত আছে পার্মানেন্ট এড্রেস মানে আপোনাৰ এড্রেসটো দি দিব টাউন ভিলেজ চাইলক মই টাউন ভিলেজটো দি দিছো আৰু ইয়াত নেক্সট আছে পোষ্ট অফিস আৰু পুলিশ স্টেশন সো আপোনাৰ যেটো পোষ্ট অফিস হেতু লিখি দিব হৰুকে মানে ক্যাপিটাল লেটাৰছতে লিখিব হৰুকে লিখিব মোৰ জায়গাটো নহল আৰু কি হয় পুলিশ স্টেশন PS মানে হল পুলিশ স্টেশন আৰু ডিস্ট্ৰিক্টটো দি দিব আপোনাৰ ডিস্ট্ৰিক্টটো ওয়ার্ড নাম্বাৰটো দি দিব নেক্সট আছে 12 নম্বৰত এড্ৰেছ ফৰ কৰেসপন্ডেন্স টাউন ভিলেজ এইটো এড্ৰেছটো দি দিব সেমি আছে সো 13 নম্বৰত আছে মোবাইল নাম্বাৰ আপোনাৰ মোবাইল নাম্বাৰটো দিব যেটো নেকি আপোনাৰ সদায় ইউজ কৰা মানে যেতিয়া ফোন কৰিব আপোনাক স্কুলৰ পৰা যাতে লগে লগে পাই যায় সো হেতু নাম্বাৰ দি দিব আৰু নেক্সট আছে এডুকেশনাল ডাটা অফ দা স্টুডেন্ট নট এপ্লিকেবল ফৰ নাৰ্সাৰী এলকেজি মানে এইটো নাৰ্সাৰী আৰু এলকেজি নহব মানে আপোনাৰ ষ্টুডেন্ট মানে ছাত্ৰ যদি আগত কিবা বেলেগ স্কুলত পঢ়িছে তেনেহলে সেই স্কুলৰ ডাটাখিনি দি দিব দিছে স্কুলৰ নামখিনি লিখিব দিছে লাষ্ট এটেন্ড মানে লাষ্ট যেটো স্কুলত আছিল সেই স্কুলৰ নাম স্কুলৰ প্লেস জাগাৰ নাম ক্লাস ইয়াৰ অফ পাসিং মানে কোনটো সনত পাস কৰিছে হেতু সন দি দিব আৰু নেম অফ ব্ৰাদাৰ সিস্টাৰ বা ষ্টুডাইং ইন আৰ্যাভট্ট একাডেমি এইটো স্কুলৰ নাম সো ইয়াতে সুধিছে যে আপোনাৰ সন্তানৰ মানে কিবা ৰিলেটিভ ভাই ভনী এই স্কুল এখন স্কুলত পঢ়ি আছে নেকি যদি আছে তেনেহলে আপোনালোকে ইয়েস দি দিব আৰু যদি নপঢ়া তেনেহলে নো বুলি লিখি দিব ইয়াতে আছে ফাদাৰৰ দেউতাৰ সিগনেচাৰ আৰু ইয়াতে আছে মাৰ সিগনেচাৰ আৰু ইয়াতেও ফাদাৰৰ সিগনেচাৰ কৰি দিলে হ'ব whether school van is required yes no so আপুনি যদি স্কুল ভ্যান ইউজ কৰিব খোজে তেনেহলে মানে স্কুলৰ গাড়ী তেনেহলে yes লিখি দিব আৰু যদি আপুনি নিজে অহা যোৱা কৰিব পাৰে সুবিধা আছে তেনেহলে no বুলি লিখি দিব নেক্সট আছে ইয়াতে আছে ষ্টুডেন্টৰ সিগনেচাৰ আৰু ইয়াতে আছে পেৰেন্টস গাৰ্ডিয়ানৰ সিগনেচাৰ সো আজিৰ ভিডিও এইখিনি আছিল কেনেকুৱা পালে ভিডিওটো কমেন্ট কৰি জনাব আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ ভিডিও লাগে হেতু কমেন্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেন্ট শেয়াৰ এটা কৰি দিব